বন্ধু তুমিও মানে ডেনড্রফ মানে উফির সমস্যাত ভুগি আছো তো এই যে উফি আছে না এই চুলিত যে বগা বগা যে গুড়া টাইপৰ হয় এইটো হৈ কৰ পৰা এই যে উফি হয় না ই হলে এটা ফাংগাছ মানে এটা ভেঁকুৰ এই ভেঁকুৰটোৰ নামৰ মেলাছেচিয়া আৰু ই না আমাৰ চুলিৰ মাজতে থাকে মানে স্কেল্প বুলি যে কয় এই স্কেল্পৰ মাজতে থাকে আৰু ই আমাক কোনো ধৰণৰ ক্ষতি নকৰে ই আমাৰ চুলিৰ মাজতে থাকে কিন্তু ই কোনো ধৰণৰ ক্ষতি নকৰে কিন্তু এই যে বছৰৰ কিছু কিছু সময়ত ই না নিজৰ যে ৰূপ আছে এইটো বদলাই দিয়ে যাৰ ফলত এই উফিৰ সৃষ্টি হয় আৰু এই সময় কিন্তু অল ঠাণ্ডাৰ দিন এপ্ৰিলৰ পৰা জুনৰ ভিতৰত এই যে অলপ কম গৰমত সময় আছে শেষনিয়াত সময় আৰু শেষনিয়াত সময়তে তোমাৰ চুলিত না কি দেখা পায় উফি দেখা পায় তো এতিয়া আমি কম কি তুমি কেনেকৈ ঠিক কৰিবা এৰে ঠিক কৰিব লাগে তুমি গেলামাল দোকানত যাবা যাই পেলাই দোকানীক ক'বা যে এপল চাইডাৰ ভিনেগাৰ লাগে মোক বটল এটা উলিয়াই দিব পইচাটো দলমাত দিবা লৈবা আহি এক নাইট কৰিবা তুলা ল'বা অলপমান কটন সেইখিনি লৈ পেলাই অলপমান দিবা ইয়াতে লগাবা লৈ এই যে চুলিৰ গুৰত আছে ধুনীয়াকৈ ৰাতি তুলা দি লগাবা আৰু ঘুমাই দেখবা নেক্সট ডে তোমাৰ উফি 90% নোহোৱা হৈ গৈছে আৰু এনেকৈ 2 দিনমান কৰবা উফি নোহোৱা হৈ যাব বা আৰু শুনছোঁ যে স্কেল্প প্লাছ নামৰ এটা শ্বেম্পু আছে সেইটো বোলে ভাল নাজানো এইটো মই ইমান ভালকৈ কিন্তু ইউজ কৰি চাব পাৰা কমে এদি বঢ়িয়া নকমে এদিও নাই আৰু এই স্কেল্প প্লাছ নামৰ শ্বেম্পুটো লগোৱা সপ্তাহত 2 দিনমান লগাবা বেছিকৈ নলগাবা আৰু ইয়াৰ ইমান দামো ইমান সেই নহয় বেছি নহয় 260-70 বা 300ৰ ভিতৰত আৰামছে পাই যাবা শ্বেম্পুটো ইউজ কৰিলে কৰিবা আৰু নকৰিলেও নাই কিন্তু প্ৰথম মই যোনটো টিপছ দিছোঁ সেইটো কৰি চাবা তোমাৰ যি ডেনড্ৰফ মানে এই যে উফিৰ সমস্যা আছে একদম ঠিক হৈ যাব একদম মাৰি হেল্প হতা একদম ভিডিঅ'টো শ্বেয়াৰ কৰবা আৰু চেনেলটো সাবস্ক্রাইব করে দিবা বহুত বঢ়িয়া ভিডিও আহি আছে এটা মই স্টার্ট করছি মাত্র এখানে রেডি হয়ে থাকা বঢ়িয়া ভিডিও আহি আছে চেনেলটো সাবস্ক্রাইব করে দিবা আর ঘন্টাটো এখানে টিপি থৈ দিবা।